নমস্কাৰ আজি প্ৰথমবাৰৰ বাবে মই এমাজন পে বেলেন্স ইউজ কৰি মোৰ ভাৰত গেছ চিলিণ্ডাৰ ৰিফিলৰ বিল পেমেণ্ট কৰিবলৈ চেষ্টা কৰিম ভাবিলোঁ আনৰ সুবিধাৰ বাবে ভিডিঅ'টো ৰাখি থওঁ প্ৰথমতে মই এমাজন এপলৈ যাব লাগিব এপটো খুলিছোঁ ইয়াত মই প্ৰথমতে আচলতে এই লেফ্ট আপ কৰ্নাৰত এমাজন পে ক্লিক কৰাৰ পিছত এই উইণ্ডোখন ওলায় আমি তললৈ যদি আহোঁ ইয়াত বিভিন্ন অপশ্যন আছে দেখিছে ইয়াত ইয়ৰ ট্ৰেনজেকশ্যনছ EMI KYC এই ধৰণৰ ইয়ৰ ৰিৱাৰ্ডছ এইটো ধৰণৰ পে এট ষ্ট'ৰ বেংক ট্ৰান্সফাৰৰ এইখিনি অপশ্যন আছে তলত ৰিচাৰ্জেছ বিল পে'মেণ্টছ আছে মুভি ট্ৰেভেল টিকেটছ আছে এটা মোৰ হ'ল বিল পে'মেণ্ট এতিয়া ৰিচাৰ্জেছ বিল পে'মেণ্টছ তো ইয়াৰ কাৰণে মই বিল পে'মেণ্টছলৈ আহিলোঁ এইদৰে মই লেফ্ট ছাইডে চুৱাইপ কৰিছোঁ তেতিয়া ভাৰত গেছ দেখা পাইছোঁ ভাৰত গেছ চিলিণ্ডাৰ লিখা আছে পাইপ গেছ ৱাটাৰ বিল লেণ্ডলাইন ব্ৰডবেণ্ড এইখিনি বিভিন্ন ধৰণৰ ইয়াত অপশ্যন আছে মোবাইল পোষ্টপেইড আছে DTH আছে ইলেক্ট্ৰিচিটি মোবাইল ৰিচাৰ্জ ইয়াতে হয় ঠিক আছে মই ভাৰত গেছলৈ আহিলোঁ টাচ কৰিছোঁ LPG চিলিণ্ডাৰ পে'মেণ্ট চিলেক্ট অপাৰেটৰ টু প্ৰচিড ভাৰত গেছ এইটো চিলেক্ট হৈ আছে আমাৰ এনেই মই ক্লিক কৰি চালোঁ ভাৰত গেছ তাৰপিছত মোবাইল নাম্বাৰ যিটো মোৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ আছে সেই নাম্বাৰটো মই উল্লেখ কৰিব লাগে 97061896 এই নাম্বাৰটো মই লিখিছোঁ গেট বুকিং ডিটেইলছত ক্লিক কৰিম ডিলাৰ ছানৰাইজ ভাৰত গেছ ছাৰ্ভিচ বুকিং ID 39112 859 বিল পে'মেণ্ট কৰিব লাগে মই কণ্টিনিউ কৰিম পে 859 কিন্তু মোৰ এমাজন পে'ত 859 নাই ইহঁতে নিজেই ক'ব চেঞ্জ অফাৰ কি আছে ইউ উইল ৰিচিভ 50 কেছবেক উইদিন 24 আৱাৰ্ছ প্ৰথমবাৰ এমাজন পে'ৰ যোগেদি এইদৰে বিল পে'মেণ্ট কৰিলে 50 টকা 24 ঘণ্টাৰ ভিতৰত কেছবেক পায় চ' 859 মই এতিয়া ইয়াত অৰ্ডাৰ কৰিম মোৰ বেলেঞ্চ কম দেখুৱাব most probably 500 মান আছে বেলেঞ্চ এমাজন পে বেলেঞ্চত বাকি পেমেণ্টটো মই মোৰ একাউণ্টৰ পৰা কৰিম ইয়াত মই মোৰ কোড দিম প্লেচ অৰ্ডাৰ পেমেণ্ট হৈ আছে প্ৰচেছিং ইয়ৰ ৰিকুৱেষ্ট ওৱান টাইম পাছৱৰ্ড মোবাইললৈ পঠোৱা হৈছে ইয়াত মেছেজৰ পৰা নিজেই বিচাৰি উলিয়াব সময় লাগিব পাৰে মই নিজেই মেছেজটো চাই লওঁ ওৱান টাইম পাছৱৰ্ড আহিছে 581049 মই ইয়াত লিখি দিওঁ 581049 নিজৰ মোবাইল সদায় নিজৰ হাতত ৰাখিব লাগে বেলেগে এইদৰে বেলেগৰ পেমেণ্ট আপোনাৰ মোবাইল নাম্বাৰ ইউজ কৰি আপোনাৰ মোবাইলৰ এপ ইউজ কৰি আপোনাৰ মোবাইলৰ মেছেজত অহা পাছৱৰ্ড ইউজ কৰি কৰিব পাৰে এতিয়া পেমেণ্ট হৈ গৈছে ভাৰত গেছ মোবাইল নাম্বাৰ LPG এমাউণ্ট 859 পেইড হৈছে চেক ইয়ৰ অৰ্ডাৰ ষ্টেটাছ চেক কৰিব বিচাৰিছোঁ অৰ্ডাৰ 26 মাৰ্চ 2020 অৰ্ডাৰ ID অৰ্ডাৰ এমাউণ্ট পেমেণ্ট মেথড মাষ্টাৰ কাৰ্ড এণ্ডিং 4326 এমাজন পে বেলেঞ্চ ফাৰ্চেছ পেণ্ডিং ইয়ৰ অৰ্ডাৰ উইল বি ৰিফাণ্ডেড উইদিন 2 ৱৰ্কিং ডেইজ ইফ ইয়ৰ ৰিকুৱেষ্ট ইজ নট ছাকচেছফুল যদি ছাকচেছফুল নহয় এইটো ৰিটাৰ্ণ কৰিব আৰু মোৰ পে'মেণ্টটো হোৱা বুলি ভাবিব পাৰে এইদৰে এমাজন পে বেলেঞ্চৰ যোগেদি এইদৰে ভাৰত গেছৰ ৰিফিলিঙৰ বিল পে'মেণ্ট কৰিব পাৰি